Guys, welcome to my YouTube channel. আৰু স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি মই আছো চিমেণ্ট চাপৰি চেৰেং পথাৰত কি কয় শংকৰ সংঘ অধিৱেশনত আছো আৰু এইফালে চাব পাৰিছে আপোনালোকে যোৱাটো ভিডিঅ'ত এইবোৰ কমপ্লিট হোৱা নাছিল এইটো ভিডিঅ'ত পুৰা কমপ্লিটকৈ দেখাই আছো আৰু আজি 10 ফেব্ৰুৱাৰীৰ পৰা অধিৱেশনটো আৰম্ভ হৈছে আপোনাৰ 12 ফেব্ৰুৱাৰীলৈকে এইটো অধিৱেশনটো চলি থাকিব আৰু এইখন হ'ল মেইন গেটখন আৰু ইয়াতে ভকত আইসকলক আদৰি থকা হৈছে আৰু এইফালে চাইডলৈ আপোনাক দেখিব পাইছে নিউজ লাইভ দি আছে লাইভ কৰি আছে আৰু এনেদৰে আমি ফাৰ্ষ্টৰ গেটৰ পৰা সোমাই আহিছোঁ আপোনালোকে ভিডিঅ'টো চাব পাৰিছে মেইন গেট আৰু এইফালে চাব পাৰিছে এইফালে আদৰি থকা হৈছে মানুহ আৰু এইফালে হ'ল মেইন গেট এখন আৰু এখন আছে এতিয়া আপোনালোকক ভিতৰলৈ গৈ দেখাই আছোঁ কেনেকুৱা হৈছে পৰিস্থিতিটো এইকেইদিনা বৰষুণ দিয়াৰ কাৰণে বতৰটো বহুত বেয়া হৈ গ'ল আৰু আমাৰ এয়াই হ'ল আমাৰ অধিৱেশনৰ মেইন মঞ্চ আৰু ইয়াতে আমাৰ নাম নৃত্য আদি লোৱা হয় বন্ধুসকল মই এতিয়া আছোঁ পতাকা ভিডিঅ' পিছফালে দেখিব পাৰিছে ফটো চটো অলপ উঠিলোঁ আপোনালোকে অলপ চিনেমেটিক চাই লওক আৰু আৰু এয়া হ'ল সেৱা বাহিনীসকলৰ আশ্ৰয় আৰু ইয়াতে সেৱা বাহিনীসকল থকা হৈছে ইয়াত 3 দিন থকা হ'ব ইয়াতে সেৱা বাহিনীসকল আমি ইয়াতে এবাৰ সোমাই আহিলোঁ কি আপোনাক দেখাওঁ বুলি আৰু এয়া হ'ল ভোজনালয়ৰ দৃশ্য আপোনালোকে চাব পাৰিছে ইয়াত আপোনালোকৰ হাজাৰ মানুহ একেলগতে বহি ভাত খাব পাৰিব আৰু এয়া হ'ল আমি এতিয়া ইয়াতে বহি আছোঁ আপোনালোকৰ ভিডিঅ'টো চাব পাৰিছে আপোনালোকে ইটো ৰুমৰ পৰা চাব পাৰিছে সিটো ৰুমলৈ কিমান দূৰত্বত আছে আৰু বন্ধুসকল দুপৰীয়া আমাৰ খানা মানে ভাত খালোঁ আৰু চবকে দি আছে আৰু মানুহৰ উগুল থুগুল লাগি আছে চব অহা যোৱা কৰি আছে দূৰবোৰ বৰ্তমান আহি পাইছে এতিয়ালৈকে কিছুমানবোৰ আহি পাইছে কিছুমানবোৰ আহি পোৱা নাই আৰু তাৰে মাজতে চলি আছে আৰু আপোনালোকে চবফালে চাই লওঁ অলপ আৰু ইয়াত প্ৰতিনিধি সভা আপোনালোকে দেখিব পাইছে ইয়াতে সকলোৱে ফটো চটো মৰা হৈছে আৰু সকলো ইয়াতে লগ পাইছোঁ গাঁও সকলো প্ৰথম দিনা কেনেকুৱা লাগিছে আপোনালোকৰ প্ৰথম দিনা কেনেকুৱা লাগিছে বহুত ধুনীয়া অঁ এই বিশাল পথাৰখনত ভকতৰ সমাগম হৈছে আৰু এয়া প্ৰতিনিধি সভা গৃহ ইয়াতে প্ৰতিনিধি সভা চলি আছে বৰ্তমান অঁ আৰু আমাৰ আইবা খেল পথাৰৰ যি স্মৃতি ধৰি ৰাখিবৰ কাৰণে সেইটো লৈ আছে অতি সুন্দৰ আৰু এইফালে এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী গৃহ এয়া হৈছে ভোজনালয় গৃহ আৰু এইফালে আছে নাটঘৰ আগলৈ আছে এইখিনি শিবিৰ ভকত আই সমস্ত আহি থাকিবৰ কাৰণে এই শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু যদি এইফালে চাই এইফালে আছে মূল মণ্ডপ আৰু মূল তোৰণ এইফালে আছে লগতে ধৰ্মধ্বজা উত্তোলন কৰা যি বেদী এইফালে আছে গোটেইখিনি চাব পাৰে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হৈছে আৰু লাইক কৰিব কমেণ্ট কৰিব গতিকে কৃষ্ণ আৰু বন্ধুসকল আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বেছি দীঘল নকৰোঁ বেছি দীঘল কৰিলে চাবলৈ অকণ বেয়া হয় তাকে এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল মানে যিটো পাৰিছোঁ মই সেইটো দেখাছোঁ আৰু ভাল পাইছে নে বেয়া পাইছে কমেণ্টত জনাব আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ